এল'ভেৰা জুচ এল'ভেৰা দিছোঁ মৌচুমী আৰু বেচিল দিলোঁ। নমস্কাৰ, মই ওপৰৰ ছাদতে বহি আছোঁ আৰু ছাদত বহি আছোঁ মানে মই ৰ'দ পোৱাই আছোঁ আৰু ৰ'দ পোৱাইছোঁ কাৰণ এই যে মোৰ ভৰি বিষ হোৱা বুলি কৈছিলোঁ, ভৰি বিষৰ কাৰণে আয়ুৰ্বেদিক ডক্টৰ দেখাইছোঁ আৰু আয়ুৰ্বেদিক ডক্টৰে মানে কৈছে ভিটামিন ডি ডেফিচিয়েঞ্চি আছে আৰু লিগামেণ্ট অলপমান শুকাই গৈছে, ভৰিৰ মাজৰ যিটো হেৰি থাকে হাড়বিলাক অলপ ওচৰ চাপি আহিছে বুলি কৈছে। বয়সৰ দুখটো কৈছোৱেই আৰু তাৰোপৰি অলপ যত্ন লৈছোঁ আৰু নিজৰ, কাৰণ দেহা থাকিলেহে বেহা বুলি কয় ন, গতিকে শৰীৰটো অলপ ঠিক কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ডক্টৰৰ উপদেশ মানে অলপমান ৰ'দত বহোঁ আজিকালি, আধা ঘণ্টামান ৰাতিপুৱা সময়খিনিত অলপ বহোঁ। আগবেলা বহিলে আমাৰ মানে যদি আমি শাক পাচলি খাই থাকোঁ তেনেহ'লে মানে আমাৰ শৰীৰত নিজে নিজে ভিটামিন ডিটো অলপ মানে লাগে আৰু শৰীৰেও শক্তি পায়। আগতে মানুহবোৰে ৰ'দত বহিছিল, কিন্তু আজিকালি কি হয়, আমি কাম কৰি থাকোঁ, ভিতৰৰ পৰা আহিব এই যাম বুলি এলাহ লাগে। সেইটো কাৰণে এইকেইদিন মানে অলপমান ষ্ট্ৰিক্ট ৰুল, 10-15 মিনিট বা আধা ঘণ্টা ওপৰত আহি বহোঁ বা ওপৰৰ গছ গছনি চাওঁ এটা টাইমত, সেনেকৈও ৰ'দটো লাগে। আৰু তাকে আপোনালোকক জনালোঁ। আৰু তাৰ লগত মানে মই হেৰি খাব দিছে মোক এল'ভেৰা আমাৰ ঘৰতে আছে। এইবোৰ এল'ভেৰা মই ৰুই থৈছোঁ, এয়া ওপৰতে ৰুই থৈছোঁ আৰু কি তলত হ'ব। ইয়াৰে পৰা এটা ছিঙি লওঁ, পাত অলপমান খাব দিছে কাটি লৈ, এয়া এইটো লৈছোঁ। এইটো মানে লৈ উঠি এনেকৈ অলপ বেকাকৈ থৈ দিম। এই দুটাই লৈছোঁ মই, অলপমান বেকাকৈ থৈ দিম, কাৰণ ইয়াৰ যিটো এইটো য়েল্ল' এইটো বস্তু একেবাৰে দাগ লাগে, বহুত বেয়া দাগ লাগে আৰু তিতাও হয় বুলি কয়। এইখিনি পৰিব দিব লাগে। এয়া চাওকচোন পাতটো, এয়া লগে লগে ওলাই যায়। এইটো অলপ সময় এনেকৈ বেকাকৈ থ'ম, এনেই পৰি থাকক, তাৰপিছতহে মই খাম। তাৰে লগত মই দেখাওঁ, এইটো মই ওপৰত আহিলোঁ যেতিয়া এইখিনি ষ্ট্ৰবেৰী ৰুইছিলোঁ, এয়া চাওক পকি আছে। এইটো অলপ অলপ ফাটিও গৈছে, ৰ'দ পৰিছে ন, এইটো মই অলপমান ঢাকি থৈছোঁ এনেকৈ। এয়া সৰু 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 এয়া দুটাই পকিছে প্ৰায়। এয়া আজি এই দুটাও লৈ যাওঁ, এইটো লৈ যাওঁ। ষ্ট্ৰবেৰী বুলি ক'লে মানে সৰু ল'ৰা ছোৱালীবিলাক ভালেই পায় ন। সেয়া নৰসিংহ কেইডাল ফুলিছে, এইটো ফাটি গৈছে। তলত যাম আৰু এতিয়া তলত যাওঁ, আধা ঘণ্টামান হৈ গ'ল থাকা। এইফালে পাতকেইটাও খাওঁ, পানী খাওঁ অলপমান। চিৰি হয়, ছোৱালীটো পঢ়ি আছে, তাইক দেখাম কি কয় চাব। জিয়া কেনে চাহ কি আনিছোঁ, খাবিনে? নাখাওঁ কিয়? ফাটা কাৰণে সঁচা? তই মই খাম দে, নাখাওঁ যদি। গেলগেলীয়া নহয় দেই, এইটো কি ধুনীয়া ফাটা। তই চিকুটি কিয় দিলি? চোৱাই নাই চাহ, নাখাওঁ এটাও। এল'ভেৰা জুচ এল'ভেৰা দিছোঁ মৌচুমী আৰু বেচিল দিলোঁ। এইটো খাই দিওঁ। মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজিলৈকে আহোঁ।